Welcome to Easternparadigm. In a surprising move, Assam Police officials surrounded the designated camp of National Liberation Front of Bodoland at Kokrajhar and asked the cadres to vacate the camp immediately. NLFB cadres opposed the move and argued that since the outfit is in negotiation with the government of Assam, it is a gross violation of the truce. Once the news got out, multiple videos of the situation were circulated on social media platforms where one can see the cadres of the outfit arguing with the police over this sudden action at night. Our correspondent has informed us that the Assam police officials are still inside and outside the camp, and the cadres of the outfit have refused to vacate the camp. We will bring more information on this once we see any development. Media কৈ দে গভৰ্ণমেণ্টৰ ইনষ্ট্ৰাকচন আছে আপোনাক ওলাব দিছে আৰু কি বেলেগ কিবা গভৰ্ণমেণ্ট অফিচিয়েল আপোনাক কৈ আছে এটা গভৰ্ণমেণ্ট বিল্ডিং হয় গভৰ্ণমেণ্টৰ বিল্ডিং হয় কোনে দিছে গভৰ্ণমেণ্টৰ ইনষ্ট্ৰাকচন আহিছে এইটো গভৰ্ণমেণ্ট বিল্ডিং হয় আপোনাক দিয়াৰ একো কাগজ নাই আপোনাক উলিওৱা কাগজ দিব নালাগে গভৰ্ণমেণ্টৰ অফিচিয়েল হিচাপে কৈছো মই এটা ইনষ্ট্ৰাকচন আহিছে ফলো কৰিব লাগিব কেনেকৈ হলে ফলো কৰিব লাগিব সিম্পল কথা না আপোনাক কবিতা কি আপোনাক কৰিব নকৰে নকৰে যদি মোক কৈ দিয়ক আমি জেলত আছে জেলত আছে কেম্প খালি কৰিব লাগিব বোলে কোট থাকে না আগৰ ছাৰটো ওলাই দিয়ক ঘৰত ফেমিলি আছে মা দেউতা ছাৰটো ওলাই দিয়ক আপোনালোকে শুনক ইয়াৰ পৰা ওলাই আপোনালোকে পাৰ্সনেলি ছাৰটো ওলাই দিয়ক আপোনালোকে য'ত পাৰ্সনেলি থাকে আমাৰ একো ইছ্যু নাই আমি ছাৰটো ওলাই দিয়ক তো আপোনালোকে য'ত পাৰ্সনেলি থাকে আমাৰ একো ইছ্যু নাই আমাক খালি এটো কোনি অৰ্ডাৰ দিছে এতে মই অৰ্ডাৰ দিছো গভৰ্ণমেণ্টৰ ফালৰ পৰা অৰ্ডাৰ দিছো গভৰ্ণমেণ্ট বিল্ডিং হয় হা ছাৰটো ওলাই দিয়ক আগে তেওঁ কিবা কেছত আছে কি কথা কৈছে আপুনি নহয় ছাৰ আমাৰ ছাৰটো আগে ওলাই দিয়ক